মোৰ ভতিজা দিব্যাংকুৰৰ অন্নপ্ৰাশনৰ এটি সৰুকৈ ভিডিঅ' বনালোঁ। দিব্যাংকুৰক মৰমতে ডুগু বুলিয়ে মাতোঁ। অন্নপ্ৰাশনৰ এপ্ৰিলৰ 21 তাৰিখে পতা গৈছিল, কিন্তু মই ভিডিঅ'টো আপলোড কৰা নাছিলোঁ। এতিয়া আপলোড কৰিলোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰাই চাব। অন্নপ্ৰাশন উপলক্ষে দাদা আৰু বাই চিম্পুলকৈ বেৰ এখন বেলুনেৰে সজাইছে। এয়া ডুগুৰ জেঠী আইতাক। ডুগু জেঠী আইতাকৰ অতি মৰমৰ। ভাত খোৱাৰ আগতে কিছু নিয়ম কৰা হ'ল। এতিয়া মোমাইকে ডুগুক ভাত খুৱাই দিব। মোমাইকে খোৱাৰ পিছত এতিয়া খুৰাকে খোৱালে। পিছত দাদাকে খুৱাই দিলে। ডুগুৰ ভাত খোৱাৰ পিছত বাকী লোকসকলে ভাত খাবলৈ বহিল। এয়া চাওক, সৰু সুৰাই ভিডিঅ' বনাই থকা দেখি খাই দেখুৱালে।
Jentur gare kasong khaturong iram dhenu